ৰাজ্যৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। শীঘ্ৰেই ৰাজ্যত ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ পৰিকল্পনা চৰকাৰৰ। 200ৰ পৰা 300 টকাকৈ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ যোজনা। বৰ্তমান 550 টকাত উজ্জ্বলা আঁচনিত প্ৰদান কৰা হৈছে চিলিণ্ডাৰ। 300 টকাকৈ হ্ৰাস পালে 250 টকাতেই পাব একোটা চিলিণ্ডাৰ। লগতে ৰন্ধন গেছৰ সাধাৰণ উপভোক্তাকো ৰেহাই দিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। কিন্তু ৰাজনৈতিক সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে আন এক ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাই ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। শীঘ্ৰেই ৰাজ্যত ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ পৰিকল্পনা চৰকাৰৰ। 200ৰ পৰা 300 টকাকৈ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ যোজনা। বৰ্তমান 550 টকাত উজ্জ্বলা আঁচনিত প্ৰদান কৰা হৈছে চিলিণ্ডাৰ। 300 টকাকৈ হ্ৰাস পালে 250 টকাতেই পাব একোটা চিলিণ্ডাৰ। লগতে ৰন্ধন গেছৰ সাধাৰণ উপভোক্তাকো ৰেহাই দিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। কিন্তু ৰাজনৈতিক সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে আন এক ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাই ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে।